रोम रोम भाइयों सिस्टम पार देंगे নমস্কাৰ বন্ধুসকল, তো আজি ৰাতিপুৱা ওলালোঁ বাৰীলৈ বুলি। कुछ न कुछ तो गड़बड़ जरूर है। বাৰীলৈ আহিলোঁ এই কাৰণে যিহেতু কাইলৈ মাঘ বিহু, গতিকে ভেলাঘৰৰ প্ৰস্তুতৰ কাৰণে আমি বাঁহ 3-4টামান নিবলৈ আহিলোঁ। তো আমাৰ চিৰুদে পূৰা এক ঠেলা নৰা আনি আমাৰ আগত ৰেডি কৰি দিলে আৰু আমাৰ বৰুৱা আৰু চিৰুদে ধুনীয়াকৈ গাঁত খন্দাত ব্যস্ত। তো ভেলাঘৰটো আধা আধি কাম সম্পূৰ্ণ হ'লেই তো ব'লক দেখা লওঁ। তো এয়াই আছিলে আমাৰ মৰমৰ ভেলাঘৰটো। আজি ৰাতি ইয়াতে খানা হ'ব। তো এতিয়া যাব লাগিব দোকানলৈ বজাৰ কৰিবলৈ। তো ব'লক। তো দোকানলৈ আহি ধুনীয়াকৈ বজাৰ চজাৰ কৰিলোঁ। এতিয়া আমি যাব লাগিব হাঁহ ধৰিবলৈ। তো ব'লক। তজিম ভাই কি হাঁহ হ'ব নেকি তোৱা? বা নেলটো অৰ্ডাৰ দিয়া আকৌ। মজা মজা। তো সেয়াই আৰু আমাৰ বৰুৱাই ধুনীয়াকৈ খানাৰ প্ৰস্তুতি চলাই আছে। বাকী চাই থাকক। Hello guys, welcome to our ओ भाई मारो मुझे পিয়াজ হালধি মই কাম কৰা নাই বাৰু দেই মই বহি আছো বাৰু বাৰু আজি খানা কি হ'ব? খানা কি হ'ব? আজি খানা হ'ব লোকেল চিকেন আছে পৰ্ক আছে আৰু কিবা আৰু ডাক আছে ডাক আছে ব্ৰইলাৰ আচ্ছা ডাক আছে পৰ্ক ব্ৰইলাৰ নেহি সকলোকে শুভেচ্ছা এটা দি দিয়া আৰু। ফ্ৰিজ কাৰী হ'ব সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো একদম ভোগালী বিহু আন্তৰিক मुझे नहीं पता था मैं इतना खूबसूरत लगता हूँ। क्या बोलती है तू? তো বিহুত শলাত মাংস ভৰাই খোৱা মজাই বেলেগ। তো এতিয়া ভাত খাব হ'ল। তো ব'লক। তো ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল। ইয়াত আছে আমাৰ হাঁহৰ মাংস আৰু এফালে আছে কয়লাৰ মাংস, মানে দুটা। গতিকে সেয়া আৰু এয়া আমাৰ ৰান্ধনি। আজি গোটেই সম্পূৰ্ণ দায়িত্ব এওঁ ল'লে। তাৰপিছত আমাৰ মাজত সেয়া সংগীতা বাইদেউ। তো সেয়াই আৰু। अभी मैं गाली नहीं दे सकता। नहीं गाली नहीं देना। फैमिली देखती है, वरना मैं ऐसे गाली दूं, ऐसे गाली दूं ना, जिंदगी भर याद रखें ये बड़े हुए। हाय हाय इतना सुकून। তো অগ্নি দেৱতাক পূজা কৰি সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। তো সেয়াই আৰু। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব। থেংক ইউ।